জুবিনদাৰ নামত অল অসম পদযাত্ৰা কৰিবলৈ ওলাইছোঁ। পুলি নাহৰ পুলি বা বকুল গছ পুলি যিমানখিনি পাৰোঁ মই ৰুবলৈ চেষ্টা কৰিম। হয়, ঠিকে শুনিছে। ভিডিঅ'টোত যি কৈছে, এই যে ল'ৰাজন দেখিছে আৰু এই পিছফালে থকা ঘৰটো জুবিন দাই হায়াৰ ছেকেণ্ডাৰী পঢ়া অৱস্থাত আমাৰ তামোলপুৰত যেতিয়া আছিল, এই পিছফালে সেইটো ঘৰটো জুবিন দাই থকা ঘৰটো। আৰু তাৰ পৰাই পদযাত্ৰা কৰিবলৈ ওলাইছে তাপস বৈশ্য নামৰ এই ল'ৰাজনে। তামোলপুৰৰ এই ঘৰটোতে জুবিন দাই থাকিছিল, ইয়াৰ পৰাই পঢ়া শুনা কৰিছিল, ইয়াতে জোনমণি ৰুণজুনৰ প্ৰেমত পৰিছিল আৰু ইয়াৰ পৰাই পদযাত্ৰা কৰিব এই ল'ৰাজনে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি ল'ৰাজনক সহায় কৰি দিয়ক আৰু ল'ৰাজনৰ ইউটিউব চেনেলটো চাবলৈ নাপাহৰিব। ইউটিউব চেনেল ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে ডিছক্ৰিপশ্যনত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাব। খুব কষ্ট কৰি আছে আৰু অল অসম, গোটেই অসমখন শদিয়াটো ধুবুৰী গোটেই ঘূৰিব, গছপুলি ৰোপণ কৰিব। আপোনালোকে যিমান পাৰে সহায় কৰি দিব। আপুনি বেলেগ কৰিব নোৱাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি অলপমান সহায় কৰি দিব। তেখেতে কি কৈছে এবাৰ তেখেতৰ নিজৰ মুখেৰে শুনি লওক আপোনালোকে। নমস্কাৰ, মোৰ নাম শ্ৰী তাপস বৈশ্য। মোৰ ঘৰ ধমধমা কদমতলা, বাস্কা বিকেদি অসম। আৰু মই বৰ্তমান জুবিনদাৰ নামত অল অসম পদযাত্ৰা কৰিবলৈ ওলাইছোঁ। আৰু তেখেতৰ যিখন পঢ়া স্কুল আছিল, সেই স্কুলখন কৈশোৰকালত তেখেত য'ত আছিল সেই ঘৰটোৰ পৰা মোৰ যাত্ৰা আৰম্ভ কৰিম। তো আজি মই বৰ্তমান ওলাইছোঁ আৰম্ভ কৰিবলৈ। আজি যিমানখিনি পাৰোঁ মই যাবলৈ চেষ্টা কৰিম। বৰ্তমান মই যাম ৰঙিয়াত আজি থাকিম ৰাতিটো। আৰু লগতে মই এই আমাৰ অসমখন সেউজ কৰিবলৈ মই চেষ্টা কৰিম। যিমান পাৰোঁ মই গছপুলি, নাহৰ পুলি বা বকুল গছ পুলি যিমানখিনি পাৰোঁ মই ৰুবলৈ চেষ্টা কৰিম। আৰু কোনোবা সদস্য ব্যক্তিয়ে যদি ডনেট কৰিব বিচাৰে জুবিনদাৰ নামত, তেনেহ'লে ডনেট কৰিব পাৰে, সেইখিনিও মই একচেপ্ট কৰিম। আৰু এইখিনিয়ে, যিহেতু আজি আমাৰ জুবিনদা নাই আমাৰ মাজত, এইটো এতিয়াও বিশ্বাস হোৱা নাই। আৰু তাৰে কাৰণে মই এই পদযাত্ৰা আৰম্ভ কৰি আছোঁ। এইখিনি গোটেই অসমখন ঘূৰিব, গোটেই অসমখন আজি তামোলপুৰৰ পৰা আৰম্ভ কৰি শদিয়াৰ পৰা ধুবুৰীলৈ যিমানখিনি পাৰোঁ, প্ৰায় মোৰ 6-7 মাহমান টাইম লাগি যাব। গতিকে যিমানখিনি পাৰোঁ মই কৰিবলৈ চেষ্টা কৰিম। এইটোৱে ৰাস্তা, ইয়াৰ পৰা যাত্ৰা। এইটো ৰাস্তা হ'ল এইটো ৰঙিয়া যোৱা ৰাস্তা। ইয়াৰ পৰা ৰঙিয়া যাব আৰু তাৰপিছত গুৱাহাটী যাব আৰু ইয়াৰ পিছত গুৱাহাটীৰ পৰা গৈ শদিয়া ধুবুৰী গোটেই অসমখন ঘূৰিব। য'তেই দেখা পাব তাতে আপোনালোকে সহায় কৰি দিবলৈ নাপাহৰিব, যি পাৰে আপোনালোকৰ ফালৰ পৰা। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। এই ভিডিঅ'টো দেখি ল'ৰাজনক যাতে য'তে দেখে তাতে সকলোৱে যাতে সহায় কৰিব পাৰে, তাৰ বাবে সুবিধা অকণ কৰি দিয়ক। আৰু ইতিমধ্যে তেখেতে খোজকাঢ়ি কেদাৰনাথৰ পৰা ঘূৰিও আহিছে। খোজকাঢ়ি গৈছিল আৰু খোজকাঢ়ি ঘূৰি আহিছে। আপোনালোকে এই ল'ৰাজনক য'তে লগ পায় তাতে সহায় কৰি দিবলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু গতিকে মানুহজনক সকলোৱে আশীৰ্বাদ কৰক, ভালে কুশলে যাওক, ভালে কুশলে ঘূৰক গোটেই অসমখন। য'তে লগ পায় আপোনালোকে তাতে সহায় কৰি দিবলৈ মাথো নাপাহৰিব। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ বা ভিডিঅ'টোত বেলেগ কথা আলোচনা কৰিব বিচৰা নাই। মাত্ৰ এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, যাতে ল'ৰাজনক সকলোৱে সহায় কৰিব পাৰে। তাৰ বাবে এই ভিডিঅ'টো আগবঢ়াই দিলোঁ আপোনালোকলৈ। ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তেখেতৰ ভিডিঅ'বোৰ চাব, সহায় কৰিব, সকলোৱে সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু এই ল'ৰাজন ভালে কুশলে যাতে ঘূৰি আহে, সকলোৱে সহায় কৰি দিব, তাৰ বাবে সকলোকে ধন্যবাদ। জয় জুবিন দা, জয় আই অসম। পুনৰ লগ পাম আকৌ এটা ভিডিঅ'ৰ সৈতে।